নমস্কাৰ গাইজ, আকৌ এবাৰ আপোনাৰ নতুন এটা এপিছডত স্বাগতম জনাইছোঁ। তো আজি ব্লগটো ষ্টাৰ্ট হৈছে নতুন এটা জাগাৰ পৰা। তো আমি য'ত আছোঁ হোটেলখনত, সেইখন এপাৰ্টমেণ্ট। এইফালে বৰা আছে, এইফালে আমাৰ এইফালে আমি অলপ চুইমিং কৰি আছোঁ, খোজকাঢ়ি আছোঁ। তো আমি এতিয়া অলপ আণ্ডাৰ ৱাটাৰ যাম, ঠিক আছে? আণ্ডাৰ ৱাটাৰ যাম। তো গাইজ আপোনালোকক আমি অলপ আণ্ডাৰ ৱাটাৰ লৈ যাওঁ। ঠাণ্ডা চবে মাথাটোত সোমাব হা, কোনে কিমান টাইম পাৰে ঠাণ্ডা হা। তো গাইজ এতিয়া আমি গৈ আছোঁ পানীৰ ভিতৰত। তো চাউণ্ড 1 2 3 মই নোৱাৰো। আমি ফাইনেলি চুইমিং পুলৰ পৰা আহি পেলাই গা চা ধুই ৰেডি। মোৰ এইটো নতুন লুকআউট আহিছে, কেনেকুৱা লাগিছে এবাৰ জনাব। গোৱা লুকছ আহিছে ফাৰ্ষ্ট। তাৰপিছত আমি এতিয়া যাই আছোঁ খাবৰ কাৰণে। খাই লওঁ। দুখন স্কুটি লৈ ল'লোঁ ভাড়াত। স্কুটি ভাড়াত লৈ লৈছোঁ ধুনীয়াকৈ। তো এইবিলাক কিমান খৰচা কৰিছে, কি পৰিছে, চব লাষ্টত কমাইকে মানে। তাৰপিছত এতিয়া যাই আছোঁ খাবলৈ, চাওঁ কি কি পায় ইয়াতে। তো ব'লক আমাৰ লগত। এই গোৱাত যেতিয়া প্ৰথমবাৰৰ কাৰণে স্কুটি লৈ আহিব, তেতিয়া বেলেগ এটা ফিল আহে। মজা লাগিছিলে ভাই। দাসতে পুৰা আগত দৌৰি আছে। দেখোন আমাৰ গাঁও লাগিছে। আপোনালোকে নাও দেখিব পাৰে, ইয়াতে নাও চলি আছে। ইয়াতে মজা নাও চলে। তো ফাইনেলি আহি আমি এটা ভাল লোকেশ্যন পাই গ'লোঁ খোৱাৰ কাৰণে। আৰু কোইনচিডেণ্টলি ইয়াৰে অ'নাৰটো মানে অসমীয়া হয়। অ'নাৰ নহয়, মেনেজাৰ হয়। মেনেজাৰজন মানে অসমীয়া। একচুৱেলি অসমীয়া লেংগুৱেজ বুজি পায় মোক। বিদেশত আপোন মানুহ টাইপ এতিয়া ইণ্টাৰেষ্টিংলি কি জানে, এটা চিংগলকে হোটেল বুলি নাই, হোটেল নাই, বাৰ ৰেষ্টুৰেণ্ট। মই আপোনাক এটা ভিউ দেখাইছোঁ, চাব বাৰ ৰেষ্টুৰেণ্ট। আৰু কি মজা দেখা, দেখোন পুৰা অ'পেন হয় পুৰা। মজা হয় কিন্তু মানে এম্বিয়েণ্টটো মজা হয় পুৰা। এইফালে বাৰ আছে, সজাই ৰাখিছে এইবিলাক চব। আমি কিবা মাছ দিছোঁ, মেবি মাছৰ অৰ্ডাৰ দিয়া হৈছিলে। গোৱাত আহি আৰু কি বেলেগ কি হ'ব, মাছেই হ'ব ন। স্পেচিয়েলি মাছেই মাছ আছে চাৰিফালে। এতিয়া কিন্তু ভাল লাগিছে যে চবতে মানে বাৰ আৰু ৰেষ্টুৰেণ্ট, চিংগলকে হোটেল বুলি। ইয়াতে মানে কি ডাইৰেক্ট অ'পেন মদ খাই আছে চবে। ইয়াতে ভাতো খাই আছে, মদো খাই আছে। বাপৰে বিন্দাছ আৰু। এতিয়া কিন্তু অসমৰ দুটা মানুহ আছে, তোমাৰ অসমৰ হয় নেকি? অসমীয়া মানুহ লগ পাই ভাল লাগে। বাহিৰত আহিলে পানী সোমালবে আৰু অলপ জঁপিয়া চুইমিং পুলত, আৰু অলপ জঁপিয়া পানী সোমাইছে। ভাল লাগিছে মানে এম্বিয়েন্সটো বেছি ভাল লাগিছে একচুৱেলি। মজা এম্বিয়েন্স। আৰু এইফালে পূৰা এয়া আছে, আৰু ডাইৰেক্ট এইফালে ৰাস্তা। আৰু কি লাগে। তো গাইজ আমাৰ এতিয়া খানা আহি গৈছে, পূৰা ৰেডি। আমি থালি দিছিলোঁ নেকি? তো থালিখন অলপ চাই লওক। তো ইয়াতে আচাৰ দিছে, কিবা কিবি এইবিলাক কিবা দিছে, এইটো কিবা নাজানো কি হয়। তো এইটো কিবা চাটনি হয়, চালাড, এইটো ভাজি, এইটো কিবা জোলোটা হয়, আৰু এইটো হ'ল মাছ, এইটো সাগৰীয় মাছ। তো বনাই ফেৰ ষ্টাৰ্ট দিলেই। এইটো নাৰিকল দি বনাইছে। নাৰিকল দি বনাইছে নেকি? পানী আহি গৈছে এইফালে। তো এতিয়া আমি খাওঁ, খাই লৈ আজৰি হওঁ আৰু ফুৰিব যাবলৈ আছে। এটা কথা কি গম পোৱা নাই, এইটো দালি নাপায়। দালি নাপায়, য়েছ। এতিয়া ইমান দালিৰ ইউজটো নাই। আমি পোৱা নাই, পাব পাৰোঁ, গম নাপাওঁ। বা তেতিয়া মই খাই লওঁ, তাৰপিছত কথা পাতিম। ঠিক আছে, খাই লওঁ আমি এতিয়া। এতিয়া আমি আহি পাইছোঁ ভাত পানী খাই লোৱাৰ পিছত। ভাত পানী খাই লোৱাৰ পিছত স্কুটি চলাই আহি পাইছোঁ। এখন কিবা আগুদা কিলা নেকি এনে। মই আপোনাক এইটো জুম কৰি অলপমান দেখাবলৈ চেষ্টা কৰি আছোঁ। আগুৱাদা। ইয়াত বহুত ক্লিনচিং হৈছিলে, বাগীৰ এটা শ্বুটিং হৈছিলে। অ'কে। তো আৰু কিবা কিবি হৈছিলে। তো এইটো তুমি দেখাই দিয়া অলপ। এইটো অলপ এনেকুৱা নিচিনা অল মডেল টাইপ। অলপ কাজু চাজু আছে, অলপ যাম মানে আৰু ওলাই পেলাই ন। অলপ যাওঁ, এক্সপ্ল'ৰ। এইখন কিবা জেল টাইপ লাগিছে মালটো। জেল টাইপ ফিল কৰা নাই এইটো।
তো আমি এতিয়া গৈ আছোঁ চিৰি উঠি বহুত ওপৰত দেখোন এই ওপৰত আছে তাতে কিবা এটা ভিউ পইণ্ট আছে চাব যাব লাগিব চাই কি আছে কিবা ভিউ পইণ্ট আছে বোলে ভাগৰে লাগি গ'ল দেখোন বহুত ডাঙৰ ঐ তাকেতো নাযাবে নেকি ইমান কষ্ট কৰি ব'ল ওপৰলৈকে ব'ল এইখন সাগৰ তই ক'ত নাজানো নেকি ওপৰত যোৱা আৰু বহুত ওপৰত খাইলে খোজকাঢ়িব নোৱাৰা হ'লি বহুত ওপৰত আই লাভ গোৱা বোলে তাত গেঞ্জিকেইটা ভাল লাগছে তাৰ গেঞ্জিকেইটা ইয়াৰ গেঞ্জি বোৱা বুলি টিকেট চেকিং হয় বোলে এনেই শকতীয়া ব'লা তুমি আগত যোৱা ইক' হয় দেখোন হেল্ল' য়েছ নাজানো কি আছে মিউজিয়াম দেখোন মজা বতাহ আছিলে বাৰু যি কি নহওক মাজতে বৰষুণ কৰিছে লাইট হাউচ টাইপ লাগিছে পুৰণা এইবিলাক ইটা দেখা পাইছোঁ চিমেণ্ট নাথাকে আগতে ইটা পাইছে শ্বুটিং হৈছিল কিহৰ মানে এইটো ফৰ্ট তাৰ ফৰ্ট আবুদা যে আমাৰ জয়সাগৰ পুখুৰী নিচিনা তলাতল ঘৰ নাই আপোনালোকৰ তলাতল ঘৰ দেখাইছোঁ গুৱাহাটীত গোৱাত তলাতল ঘৰ হয় গেটটো বন্ধ হৈছে আমাৰো বন্ধ কৰে তলাতল ঘৰ যেনেকৈ গেটটো বন্ধ হৈ থাকে আমাৰো বন্ধ হৈ থাকে কপি কোনোবা সোমাই যাব ভুলভুলীয়া টাইপ চেচ বৰবাদ বেয়া বতাহ দিছে কিন্তু কি ধুনীয়া বতাহ বৈদ্য বতাহ গাটো সাত পৰি গৈছে জন উঠিলে ৰক্ষা আজি যি ভাত খালোঁ এক খোপা আহিছোঁ লৈ কিনে পেল কিবা এটা মাছ দিছে বাংৰি মাছ বাংৰি বে ভিউ চাহ ভাই চাহাব সেইকাৰণে মানুহবোৰ ইয়াতে আহে কথা গুৰি কৰবাত তই মুখখনে কোফা নেকি বতাহ বুলি কোৱাৰ লগে লগে বতাহটো নোহোৱা হৈ গ'ল সেইটো কি ঘূৰি আছেচোন জুম কৰচোন সেইটো কিবা এটা ঘূৰি আছে কি ৰাডাৰ হৈ চাগে ইয়াৰ ওচৰে পাছৰে কিবা আহিলে টুন মাৰিছে আপোনালোকে এই নইজটো শুনা পাইছেনে নাই মই গম নাপাওঁ কিন্তু মই আজি গম পাইছোঁ যে কণা খেলৰ বিয়া কাৰণ এইফালে ৰ'দ দি আছে আৰু লাহে লাহে বৰষুণ দি আছে কণা খেলৰ বিয়া আজি যিটো যে চিয়'ৰ ঐ আপোনালোকক এটা বস্তু দেখাইছোঁ দিয়ক এই যে বাগিৰ যে এটা যে সেয়া আছিল যে চম ইয়াতে কৰিছিলে বেলেগ কিবা কৰিছিলে এইটো কাৰণে মানে সিহঁতে যেতিয়া লগ পাইছিলে এই যে তাতে যাই পেলাই লগ ধৰিছিলে মানে এনেকুৱা টাইপ এইটো কৰিছিল চম এইটো মোৰ চৰ্দি লাগি গ'ল এনেকুৱা বতৰটো কিন্তু বিৰাট ধুনীয়া ক'ত তুই পেলাইছ গাত আহি পৰিছে ইয়াতে যদি মোৰ এই পাৰ্টটোত যদি মোৰ এখন প্ৰাইভেট আইলেণ্ড থাকিল হয় ধুমুহা দিলে প্ৰব্লেম হৈ যাব এইটোত আহিছে মস্ত প্ৰকাণ্ড ঢৌ উঠিব এইটো এইয়া আৰু এটা আহি আছে চ' গাইছ ইয়াতে থাকি কি মজা লাগি আছে মানে যিটো বতাহ বৰা মজা বতাহ আহি আছে কি বতাহ আহিছে মানে কৈছোঁ ন আৰু ভিউ চাওক নাই নাজানো আপোনালোকে মাতে শুনা পাইছে নে নইজে শুনা পাইছে কিন্তু বতাহ ভিউ আৰু বতাহ কিবা দেখাই দিয়া নাই আল্টিমেট গোটেইটো মই দেখাইছোঁ হা ফালৰ পৰা ষ্টাৰ্ট হৈছে ৰাইডাৰটো জুমটো আপ কৰি দে জুম আপোনাৰ হৈ গ'ল আউট আহি গ'ল ৰাইডাৰ ষ্টাৰ্ট হৈছে সেইফালে আছে সাগৰখন সেইফালে সাগৰ দেখাই নাপায় কোন হয় চ' গাইছ আমি এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ নেকি মজা বতাহ কিন্তু মজা লাগিল ভিতৰত মাইণ্ড ৰিফ্ৰেছ হৈ গ'ল ভাল লাগিল গৈ আছোঁ আমাৰ নেক্সট বৰ্মন দা আমি নেক্সট ক'ত যাম আমি নেক্সট ক'ত যাম চাই আছোঁ আমাৰ মানে ছেটিং কৰা আছে আমি ক'ত যাম নেকি দিনটোত ভাল লাগিছে ঘূৰিলোঁ তো এতিয়া আমি গৈ আছোঁ ডেষ্টিনেশ্যন এতিয়া কিন্তু ৱেডাৰটো কিন্তু মজা হৈ আছে চিৰিকেইটা বহুত ডাউন দেখোন আগৰ দিনৰ বনোৱা চিৰি নে আগৰ দিনৰ মানুহ ভৰিবোৰ লাম্বা আছিল নেকি
ইমান ডাঙৰ ডাঙৰ চিৰি আমি এতিয়া নেক্সট ক'ত যাই আছোঁ বৰ্মদা চিকিউৰাম বিচ গৈ আছোঁ চাওঁ তাৰপিছত যাম সন্তলীনা বিচ তো আজি যাই আছোঁ এতিয়া ওলাই লওঁ অলপ কিবা স্কুটিবোৰ ক'ত ক'ত থৈছিলোঁ চাওঁ এইবিলাক ভাগৰ লাগিছে পানী খাম বেয়া ভাগৰ লাগিছে পানী লৈ খাব লাগিব কিবা আজিকালি কিবা খোজকাঢ়িব নোৱাৰা হৈ গ'লো দেখোন আৰু ফুল ভাল লগা নাই কি আছিল আমি এটা নতুন জেগাত আহি পাইছোঁ ঐ ভাই আপোনালোকে শব্দ শুনি পাই আছেনে মই নাজানো কিন্তু বহুতে বেলেগ ভিউ বৰ বিৰাট ধুনীয়া শব্দ এইটো কাৰোবাৰ ঘৰ হয় দেখাইছ চকী আছে এতিয়া আগফালে ভিউ কি লাগে আৰু জন্নত আমাৰ তাৰে পাগলা দিয়া নদীতে গৈছে ঐ ভাই চাব ভয়ানক দেখোন ঐ এইখন হৈছে আপোনাৰ চিংকুৱেৰিম বিচ তো ইয়াতে আপোনাৰ এইটো চাব পাৰে ইয়াতে এটা ভিউ পইণ্ট এটা আছে এইফালে এটা ভিউ পইণ্ট আছে এইটো আপোনাক দেখা পাইছেনে মাজত যাবি নেকি তালৈ গৈ আছোঁ বোলক তাতে গৈ পেলাই দেখুৱাইছোঁ তাতে ভিউটো মানে ডাইৰেক্ট নেক্সট ভিউটো তাতে আহিব এটা নতুন লোকেশ্যনত আকৌ মই লৈ আহিছোঁ মই কেমেৰাটো মানে মাইকটো ঢাকি লৈছোঁ কাৰণ ইমান নইজ আছে নইজ মানে নুশুনো কি ঢৌ মই লাইফত দেখা নাই ঢৌ চাব এবাৰ 1 2 3 গো ঢৌ চাওক এইখিনি দেখা সেইফালে দেখা নাই এইফালে আহিছে মাৰিলে আমি তাৰে ওপৰত যাই লওঁ ৰ'ব তাৰপিছত দেখাইছোঁ বহুত এটা ভয়ানক পৰিস্থিতি হা বেলেগ ধৰণৰ আছে ইমান এইটো চোন কেনেকৈ আহিছে ঐ ভাই এইটো গৈছে ছাৰ নইজ বহুত হ'ব এইটো গৈছে হা ই গৈ আছে লাহে লাহে গৈ আছে নইজ আহি আছে মেবি মই গম পাইছোঁ নয়ে তই মোৰ মাথাটো কিবা ঘূৰাইছে ইমান ঢৌ নাজানো এইচোন এইটো ঢৌ উঠিছে হে ভগৱান ভয়ানক পৰিস্থিতি এইটো ঢৌ চাই এইটো ঢৌ এই সাগৰখন কিবা ওপৰত উঠি আহিছিল এইটো ক'ৰ পৰা আহিল সিহঁতে বৰশী মাৰি আছিলে বৰশীত কিবা লাগিছে চাগে কিবা টানি আছে তো ৰাইজ আমি এটা নতুন লোকেশ্যনত এবাৰ আহি পাই গৈছোঁ লোকেশ্যনটো হ'ল পুৰা বিচ আমি বহিব পাৰিম তাৰ ভিতৰত এইটো হ'ল সন্তলীনা বিচ হ'ব ভাই ৰ'দ নাই আৰু বন্ধ কৰ ৰ'দ নাই ষ্টাইল দিমে আমি এতিয়া মানে কি হ'ল গোৱা হয়তো আপোনালোকৰ অলপমান নইজ আহিব পাৰে মেবি নইজটো অলপ যিটো স্কুটি এটা মোবাইল লৈ ভিতৰত আনিব পাৰিলোঁ সিহঁতৰ কিবা মিটিং হৈ আছে তো যিটো বতাহ দিছে নইজ আহিবই মেবি নাই আমি সেইকাৰণে স্পেচিয়েলি মাইকটো আনিছিলোঁ এই কামটো মানে মাইকটো অনা গৈছিল তো চাওঁ যদি ভিতৰলৈ গৈ পেলাই যদি মাইকটো অনা আমাৰ ছাকচেছফুল হৈছে তেতিয়াহ'লে আমি উল্টা ফালি আহিলোঁ ভাই চান মেইন ৰোডটো সেইফালি আছিলে মুনু মেইন ৰোডটো সেইফালি আছিলে মা কি ঠাণ্ডা বে স্যান্ডেল কত ভাই স্যান্ডেল লৈ যাব ফুল লাগে ভিডিও ঐ বৰা কি চালি লাগিছে বে কি মজা লাগিছে চ' গাইজ ৰাতি এতিয়া আমি ভাত চাত খাই আজৰি হৈ গ'লোঁ তো বৰাহঁত একদম ঘূৰ টোপনিত মই আৰু মাহীৰ সৰু ল'ৰাটো আমি জাগি আছোঁ অলপমান আমাৰ কাম আছিল
মোৰ এডিটিঙৰ কাম আছিলে আৰু ব্লগটো আহি গৈছে লাইভ। তো আপোনালোকে যাওক আৰু ব্লগটো চাওক। আৰু আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক মই দেখাই আছোঁ বৰাহঁতৰ টোপনিৰ অৱস্থা। এয়া বৰাহঁত শুই আছে। বৰা এটাৰ পূৰা টোপনি। আপোনাক দেখিছে বৰাৰ বেয়া টোপনি। তো আমাৰো বিছনা এফালে ৰেডি হৈ আছে। মানে আমি কি কৰিছোঁ, গোটেই তাৰ ৰুমতে বিছনা কৰি লৈছোঁ। তো আমি এতিয়া শুওঁ। তো আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। ব্লগটো প্লিজ শ্বেয়াৰ কৰক, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।